পৰিণত হোৱা এইবাৰ সাধাৰণ নিৰ্বাচনত সাধাৰণ সম্পাদক প্ৰাৰ্থী আমি জানো আমি নিৰ্বাচনত 100% লৈছোঁ মাত্ৰ আমাৰ আমাৰ ইয়াত ভোটৰ কোনো ইচ্ছা নাই কিছুমান পৰিস্থিতিয়ে নতুন নতুন কৰ্মসংস্থান ঠিক তেনেদৰে কিছুমান ঘটনা বন্ধ কৰিব আমাৰ সকলোৰে লক্ষ্য নহয় ছাত্ৰজীৱনৰ ৰাজনৈতিক প্ৰয়োজনীয়তা বাৰুকৈ আছে কাৰণ যদি আমি ছাত্ৰজীৱনত ৰাজনীতি আশীৰ্বাদ গ্ৰহণ নকৰোঁ তেনেহ'লে ভৱিষ্যতে দেশৰ যিসকল সাহসী হ'ব তেখেতসকলে ৰাজনীতিটো সুৰক্ষিত কৰিব যদিহে ৰাজনীতি আশীৰ্বাদ ছাত্ৰজীৱনে গ্ৰহণ নকৰে গতিকে মই ভাবোঁ ৰাজনীতি দৰকাৰ এখন বিশ্ববিদ্যালয় আহিব বহুত ভাল লাগিছে বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী আমাৰ শিক্ষক বাইদেউ সকলোকে বহুত ভাল লাগিছে আজি মোক বাৰুকৈ বেছি ভাল লাগিছে মানে আপোনালোকৰ সন্মুখত আহি থিয় হৈ পাৰিছোঁ সেইকাৰণে বহুত ভাল লাগিছে সৰুৰ পৰাই এখন বিশ্ববিদ্যালয় অহাৰ বৰ এটা হেঁপাহ আছিল সপোন আছিল আজি এই সপোনটো মই নিশ্চয়ত পৰিণত হৈছে সেইকাৰণে মই বহুত আনন্দ হৈছোঁ কিন্তু এটা কথা এইখন বিশ্ববিদ্যালয় সকলো থাকিলেও কিবা এটা নাই সকলো থাকিব কাৰণে এইখন বিশ্ববিদ্যালয়ত কিবা এটা নাই কিবা এটা নাই মানে এইটো আছে আপোনাৰ সকলোৱে জানে যে 10 বছৰৰ
দেৰিকৈ কৰিব